নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। সো বন্ধু-বান্ধৱীসকল আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধু-বান্ধৱীসকল যদি আপোনালোকে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনা আঁচনি যদি আপোনালোকে আবেদন কৰি থৈছিল তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ আছে আৰু সেই ভাল খবৰটো আপোনালোকে কি জানিবলৈ আপোনালোকে ভিডিঅ'টো চাব লাগিব আৰু লগতে কেইটামান কথা আপোনালোকক মই কৈ দিওঁ। যদি আপোনালোকে এই PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই অৰ্থাৎ সোলাৰ পেনেলৰ বাবে যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই তেনেহ'লে এতিয়া আপোনালোকে আবেদন কৰি লওক। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক আছে ভিডিঅ'ৰ, আপোনালোকে কেনেদৰে আবেদন কৰিব তাৰ ভিডিঅ' আছে, আপোনালোকে চাই ল'ব আৰু তাৰ পিছতে আৰু এটা লিংক পাব এই পৰ্টেলটোৰ যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব। সো বন্ধু-বান্ধৱীসকল আৰু এটা ধৰণে আপোনালোকে আবেদন কৰিব পাৰিব, সেয়া হৈছে যদি আপোনালোকৰ ঘৰৰ ওচৰত যদি আপোনালোকৰ পোষ্ট অফিচ আছে তেনেহ'লে আপোনালোকে সেই পোষ্ট অফিচত গৈ এখন ইলেক্ট্ৰিচিটি বিল লৈ যাব, যিটো কনজিউমাৰ নাম্বাৰৰ কাৰণে সেই বিলখন লাগে। সেই বিলখন লৈ যোৱাৰ পিছতে আপোনালোকে আবেদন কৰিব পাৰিব। সো আপোনালোকে আপোনালোকৰ মোবাইলৰ যোগেদি আবেদন নকৰিলেও বা কম্পিউটাৰ যোগেদি আবেদন নকৰিলেও আপোনালোকে অফলাইন আবেদন কৰিব পাৰিব পোষ্ট অফিচত গৈ। সো বন্ধু-বান্ধৱীসকল আবেদন কৰাৰ পিছত অফিচৰ পৰা মানুহ আহি আপোনালোকৰ ঘৰত চেক কৰিব আপোনালোকৰ কেপাচিটি কিমান বা বৰ্তমান লোডিং কেপাচিটি ইত্যাদি আপোনালোকৰ গোটেইখিনি চাই মেলি আপোনালোকৰ যি সোলাৰ পেনেল আছে সেই পেনেলখিনি আপোনালোকক দিব। তাৰপিছতে বন্ধু-বান্ধৱীসকল যদি আপোনালোকে 1 কিলোৱাটৰ যদি আপোনালোকে ল'ব বিচাৰে সোলাৰ পেনেল তেনেহ'লে আপোনালোকে মাত্ৰ 5,000 টকা দিলেই হ'ল, কিয়নো 30,000 টকা ভাৰত চৰকাৰে ছাবচিডি দিব, লগতে অসম চৰকাৰে 15,000 টকা লগতে এড কৰি দিছে আৰু তাৰ পিছতে আপোনালোকৰ 45,000 টকা হ'ল। যিহেতু 1 কিলোৱাট আপোনালোকৰ যিটো ছেটআপ আছে সেই ছেটআপটো ল'ব যাওঁতে আপোনালোকৰ 50,000 পৰে আৰু 45,000 টকা চৰকাৰে দিব আৰু 5,000 টকা আপুনি নিজে দিব লাগিব। আৰু যদি আপুনি 5,000 টকা নিজে দিব নোৱাৰে তেনেহ'লে আপোনালোকে বেংকৰ পৰা আপোনালোকে লোন লৈ আপোনালোকে এই 5,000 টকাটো আপোনালোকে দিব পাৰিব। সো ধুনীয়া এটা সুবিধা আহিছে, গতিকে আপোনালোকক মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই প্ৰসংগত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনা আঁচনিৰ সন্দৰ্ভত গোটেইখিনি আপোনালোকৰ যিখিনি ডাউট আছে গোটেইখিনি ক্লিয়াৰ হৈ যাব। তেওঁ এক সংবাদমেল যোগে এই গোটেইখিনি মন্তব্য আগবঢ়াইছে, গতিকে আপোনালোকক সেই মন্তব্যখিনি শুনাব লৈছোঁ। যে লাইটৰ বিল লৈ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিলে তেখেতে এটা ডাঙৰ কথা কৈছিলে যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ পেনেল লগাই লওঁ তেতিয়াহ'লে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে মেক্সিমাম 2 কিলোৱাট ইলেক্ট্ৰিচিটি ইউজ কৰে। 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব আৰু কাক বিক্ৰী কৰিব পাৰিব? চৰকাৰক বিক্ৰী কৰিব পাৰিব। কিন্তু সোলাৰ পেনেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এইটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু বৰ্তমান অসমত আমি দেখা পাইছোঁ যে 3,000 লোকৰ ঘৰতহে সোলাৰ পেনেল আছে আৰু সেই 3,000 যাৰ ঘৰত সোলাৰ পেনেল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছোঁ যে তেওঁলোক খুবেই হেপী, কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে, PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটোতো মুফ্ত হ'লেই, লগত 2 টকা আপুনি উপাৰ্জনো কৰিব পাৰিব। আৰু তেখেতে এই আঁচনিৰ বাবে 75,000 কোটি টকা ভাৰতত আবণ্টন কৰিছে আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব, 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত 76,000। এতিয়া যদি আপোনালোকে মেথামেটিক্সটো চাই তেতিয়াহ'লে দেখিব যে 1 কিলোৱাটত টোটেল যিটো বজাৰত দাম হয় 1 কিলোৱাটৰ সেইটো হ'ল 50,000 টকা। ভাৰত চৰকাৰে ছাবচিডি দিলে 30,000 টকা, তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব। গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেণ্ট হ'ব। সেইকাৰণে আজি আমি ঘোষণা কৰিছোঁ যে ৰাজ্য চৰকাৰে 15,000 টকা ছাবচিডি দিব।
তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ পেনেল লগাও তাৰ খৰচ 45,000 টকা 50,000 টকা 50,000 মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000 45,000 5,000 নিজৰ ফালৰ পৰা অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল 90,000 টকা প্ৰজেক্ট কষ্ট হল 1 লাখ টকা মোদী ডাঙৰীয়াই দিব 60,000 ৰাজ্য চৰকাৰে দিব 30,000 তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000 তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত 1,25,000 টকা সাবসিডি হিচাপে পাব 25,000 টকা দিব লাগিব এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটি বিলটো নিদিয়ে 5,000 টকাটো উঠি গল যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব বুজাই দিছো যাতে আমি সকলোৱে বুজি পাওঁ এটা সোলাৰ পেনেল যদি 1 কিলোৱাটৰ ঘৰত লগাও তাত 50,000 লাগে 30,000 টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব 15,000 টকা ৰাজ্য চৰকাৰে দিব 2 কিলোৱাট লগালে 60,000 টকা মোদী ডাঙৰীয়াই দিব 30,000 টকা ৰাজ্য চৰকাৰে দিব 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব ৰাজ্য চৰকাৰে 45,000 টকা দিব ফলত নিজে কিমান দিব লাগিব 1 কিলোৱাট লগালে 5,000 2 কিলোৱাট লগালে 10,000 3 কিলোৱাট ললে 27,000 সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰো বিলৰ কাৰণে 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰি তাৰমানে আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পইচা ঘূৰাই পাম 1 কিলোৱাটত যেহেতু আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব 2 কিলোৱাটো আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰৰ ইলেক্ট্ৰিচিটি বিলত ওলাই যাব 3 কিলোৱাটত আমি ব্যৱসায় কৰিব পাৰিম গতিকে ইলেক্ট্ৰিচিটি বিল মাফ হল আৰু 1 কিলোৱাটৰ দাম ৰাজ্য ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পালো